Hello guys, welcome back to our channel Chef Mamta Kitchen. পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলটোলে। আজি আমি আপোনালোকক এটা ৰেচিপি দেখাম। ৰেচিপিটোৰ নাম হ'ল মছালা পনীৰ। ভিডিঅ'টো শেষলৈ চাব আৰু যদিহে ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত জনাব যে ৰেচিপিটো কেনেকুৱা লাগিছে। So guys, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। প্ৰথমতে ইয়াৰ বাবে লাগিব আমাক তেজপাত, দালচেনি, শুকান জলকীয়া, পিয়াজ, আদা নহৰু পেষ্ট, বিলাহীৰ পেষ্ট, আজৱাইন, সৰু সৰুকৈ কাটি লোৱা পনীৰ আৰু দৈ। প্ৰথমতে আমি মেৰিনেট কৰি ল'ম পনীৰটো। ইয়াতে দিছো নিমখ, হালধি, গৰম মছলা, ৰেড চিলি পাউডাৰ। এতিয়া সববোৰ ভালদৰে মিক্স কৰি লওঁ। দৈটোৰ লগত আমি মিক্স কৰিছো গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, হালধি, নিমখ। মছলাবোৰ দিয়াৰ পাছত এতিয়া আমি এইটো এটা পেষ্ট বনাই ল'ম। এই পেষ্টটো দিলে কাৰীটো অলপ গোটা হ'ব। প্ৰথমতে আমি পনীৰটো অলপ সটে কৰি ল'ম। সদায় মনত ৰাখিব পনীৰ যেতিয়া বনাই ডিপ ফ্ৰাই নকৰিব, জাষ্ট পাৰিলে সটে কৰিব। ডিপ ফ্ৰাই কৰিলে সোৱাদটো গুচি যায়। গাইজ দেখিছে আমি পনীৰটো একদম ফ্ৰাই কৰা নাই, জাষ্ট অলপ সটে কৰি লৈছোঁ। পনীৰটো অলপ দেৰিৰ বাবে সটে কৰাৰ পাছত আমি এটা প্লেটত ওলাই লৈছোঁ। সেই একেখন কেৰাহী আমি ব্যৱহাৰ কৰিছোঁ। গৰম তেলত এতিয়া দি দিছোঁ কেইটামান আজৱাইন, দুটা শুকান জলকীয়া আৰু দুটা তেজপাত। অলপ দেৰিৰ বাবে ফ্ৰাই কৰিম। অলপ দেৰিৰ বাবে ফ্ৰাই হোৱাৰ পাছত এতিয়া আমি দি দিছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট। পিঁয়াজ, আদা নহৰু পেষ্ট দিয়াৰ পাছত অলপ দেৰিৰ বাবে ফ্ৰাই কৰিব লাগিব। মছলাটো ভালদৰে ফ্ৰাই হ'বলৈ দিম আৰু খালি এইটো ধ্যান ৰাখিব যে তলিত লাগি নাযায়। সববোৰ অলপ দেৰিৰ বাবে ফ্ৰাই হোৱাৰ পাছত এতিয়া আমি দি দিছোঁ টমেটো পেষ্ট। টমেটো পেষ্ট দিয়াৰ পাছত অলপ দেৰিৰ বাবে আমি ফ্ৰাই কৰিব লাগিব। অলপ দেৰিৰ বাবে ফ্ৰাই কৰাৰ পাছত প্ৰায় 2 মিনিটৰ বাবে ঢাকি দিম। প্ৰায় 2 মিনিটমানৰ পাছত যেতিয়া কভাৰটো গুচাই চালোঁ, টমেটো পেষ্টটো দেখিবলৈ এনেকুৱা হৈছে। এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু নিমখটো দিয়াৰ পাছত অলপ আমি লাৰি দিম। প্ৰায় অলপ দেৰি পাছত উতল আহিব আৰু উতল অহাৰ পাছত আমি ইয়াতে দি দিম আমাৰ সটে কৰি থোৱা পনীৰ কেইটা। পনীৰটো দিয়াৰ পাছত আমি সববোৰ মিক্স কৰি অলপ দেৰিৰ বাবে ফ্ৰাই কৰিব লাগিব। আজি এটা একদম সিম্পল ৰেচিপি দেখাইছোঁ আপোনালোকক। মছালা পনীৰ ঘৰতে কেনেকৈ ৰেডি কৰিব পাৰে। যদিহে ৰেচিপিটো ভাল লাগিছে প্লিজ কমেণ্ট বক্সত আমাক জনাব। অলপ দেৰিৰ বাবে ফ্ৰাই হোৱাৰ পাছত আমি প্ৰায় 10 মিনিটমানৰ কাৰণে কভাৰ কৰি দিম। 10 মিনিটমানৰ পাছত যেতিয়া কভাৰটো গুচাই চালোঁ, এয়া চাওক পনীৰটো দেখিবলৈ এনেকুৱা হৈছে। এতিয়া আমি ইয়াতে দি দিছোঁ পেষ্ট। আমাৰ পেষ্টটোত আছিলে দৈ আৰু কেইটামান মছলা। একদম ভিডিঅ'ৰ ষ্টাৰ্টিঙতে আমি যোনটো পেষ্ট বনাইছিলোঁ এইটোৱে দিছোঁ। পেষ্টটো দিয়াৰ পাছত আমি অলপ দেৰিৰ বাবে লাৰি দিব লাগিব। এতিয়া আমি 5 মিনিটৰ বাবে কভাৰ কৰি দিম। 5 মিনিটৰ পাছত যেতিয়া কভাৰটো গুচাই চালোঁ, এয়া চাওক আমাৰ পনীৰটো দেখিবলৈ এনেকুৱা হৈছে। এতিয়া আমি ইয়াতে দি দিছোঁ কেইটামান পুদিনা পাত।
সো গাইজ এয়া ৰেডি হৈ গ'ল আমাৰ হোমমেড মছালা পনীৰ এতিয়া আমি চাৰ্ভ কৰিম এয়া চাৰ্ভ হৈ গ'ল আমাৰ মছালা পনীৰ ওপৰত গাৰ্নিচিঙৰ কাৰণে দুটামান পুদিনা পাত আৰু নেমু দি দিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে শেষলৈ চোৱাৰ বাবে ধন্যবাদ